আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহ। আছামিজ দিনী তাবলিগ নামৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকলৈ লৈ আহিছোঁ কলিমায়ে তৈবা অৰ্থাৎ ইমানৰ বিষয়ে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। কলিমায়ে তৈবা অৰ্থাৎ ইমান। আভিধানিক অৰ্থত ইমান হ'ল কাৰোবাৰ ওপৰত পূৰ্ণ আস্থা হেতু, তাৰ কথাক নিশ্চিতৰূপে মানি লোৱা আৰু দিনৰ বিশেষ পৰিভাষাত ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সংবাদবোৰ নেদেখাকৈয়ে একমাত্ৰ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত থকা আস্থাৰ কাৰণে নিশ্চিত ৰূপে মানি লোৱাৰ নাম হ'ল ইমান। কুৰআন শৰীফত আহিছে, قال الله تعالى وما أرسلنا من قبلك من رسول إلا نوحي إليه إنه لا إله إلا أنا فاعبدون। আল্লাহ তাআলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইৰশাদ কৰিছে, আৰু মই আপোনাৰ আগত এনে কোনো পয়গাম্বৰ পঠোৱা নাছিলো যাৰ ওচৰলৈ আমি এই ওহী প্ৰেৰণ কৰা নাছিলো যে মোৰ বাহিৰে কোনো উপাস্য নাই, গতিকে একমাত্ৰ মোৰহে ইবাদত কৰা। ইয়াৰ পিছত আকৌ কুৰআন শৰীফত আহিছে, وقال الله تعالى إنما المؤمنون الذين إذا ذكر الله وجلت قلوبهم وإذا تليت عليهم آياته زادتهم إيمانا وعلى ربهم يتوكلون। আল্লাহ তাআলাৰ ইৰশাদ, মুমিন সেইসকলেই যেতিয়া আল্লাহ তাআলাৰ নাম উচ্চাৰণ কৰা হয় তেতিয়া তেওঁলোকৰ অন্তৰ প্ৰকম্পিত হয়, আৰু যেতিয়া আল্লাহ তাআলাৰ আয়াতসমূহ তিলাৱত কৰি তেওঁলোকক শুনোৱা হয় তেতিয়া সেই আয়াতসমূহে তেওঁলোকৰ ইমানক বেছি শক্তিশালী কৰে আৰু তেওঁলোকে নিজৰ ৰবৰ ওপৰতহে ভৰসা কৰে। ইয়াৰ পিছত কুৰআন শৰীফত আহিছে, وقال الله تعالى فأما الذين آمنوا بالله واعتصموا به فسيدخلهم في رحمة منه وفضل ويهديهم إليه صراطا مستقيما। এঠাইত ইৰশাদ হৈছে, যিসকল লোকে আল্লাহ তাআলাৰ ওপৰত ঈমান আনিছে আৰু উত্তম ৰূপে আল্লাহ তাআলাৰ সৈতে সম্পৰ্ক পয়দা কৰিছে, আল্লাহ তাআলাই অতি সোনকালে তেওঁলোকক নিজৰ ৰহমত অৰ্থাৎ দয়া আৰু অনুগ্ৰহৰ মাজত দাখিল কৰিব আৰু তেওঁলোকক তেওঁলৈ পৌছাৰ বাবে পোন বাট দেখুৱাই দিব, য'ত তেওঁলোকৰ পথ প্ৰদৰ্শকৰ প্ৰয়োজন হ'ব তাত তেওঁলোকক সাহায্য কৰিব। ইয়াৰ পিছত আকৌ কুৰআন শৰীফত আহিছে, وقال الله تعالى إنا لننصر رسلنا والذين آمنوا في الحياة الدنيا ويوم يقوم الأشهاد। আল্লাহ তাআলাৰ ইৰশাদ, নিশ্চয় মই মোৰ ৰসুলসকলক আৰু ইমানৱালাসকলক দুনিয়াৰ জীৱনতো সাহায্য কৰোঁ আৰু কিয়ামতৰ দিনাও সাহায্য কৰিম, যিদিনাখন আমল লিখক ফিৰিস্তাসকল সাক্ষী দিয়াৰ বাবে থিয় হ'ব। আকৌ কুৰআন শৰীফত আহিছে, وقال الله تعالى الذين آمنوا ولم يلبسوا إيمانهم بظلم أولئك لهم الأمن وهم مهتدون। আল্লাহ তাআলাৰ ইৰশাদ, যিসকলে ঈমান আনিছে আৰু তেওঁলোকে নিজৰ ঈমানৰ লগত শিৰ্ক মিশ্ৰিত কৰা নাই তেওঁলোকৰ বাবেই নিৰাপত্তা আৰু তেওঁলোকেই হিদায়তৰ ওপৰত আছে। আকৌ কুৰআন শৰীফত আহিছে, وقال الله تعالى والذين آمنوا أشد حبا لله। আল্লাহ তাআলাৰ ইৰশাদ, আৰু ঈমানৱালা সকলৰতো আল্লাহ তাআলাৰ লগতে বেছি মুহাব্বত হয়
আকৌ কোৰাণ শৰীফত আহিছে ওয়াকালাল্লাহু তাআলা কুল ইন্না সলাতি ওয়া নুসুকি ওয়া মাহইয়ায়া ওয়া মামাতি লিল্লাহি রাব্বিল আলামিন। আল্লাহ তাআলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইৰশাদ কৰিছে, আপুনি কৈ দিয়ক যে নিশ্চয় মোৰ নামাজ আৰু মোৰ সকলো ইবাদত, মোৰ জীৱন আৰু মৃত্যু সকলো আল্লাহ তাআলাৰ বাবেই, যিজন সমগ্ৰ বিশ্ব জগতৰ পালনকৰ্তা। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ কলিমায়ে তৈবা অৰ্থাৎ ইমানৰ কেইটামান বৰ্ণনা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।